ये सिर्फ नाम नहीं ब्रांड है ब्रांड जॉय आई हाय हेलो नमस्कार बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম বয় ভিডিঅ'ছলৈ। তো গাইজ আজি মোৰ কি ক'ম আৰু মানে মোৰ এই অসম এক্সপ্ৰেছনৰ পৰাই আপোনালোকক ভিডিঅ'টো আৰম্ভণি কৰিলোঁ, ষ্টাৰ্টিং কৰিলোঁ। তো মানে কি মই গৈ আছোঁ আজি এটা বিশেষ কামত, মানে বিহালীৰ ইউটিউবাৰ কেইজনমান মিলি এটা প্ৰজেক্টৰ হাতত লৈছোঁ। তো তাকে মানে প্ৰজেক্টটোৰ বিষয়ে এটা মানে আলোচনা কৰিবৰ কাৰণে এখন মিটিং দিয়া আছে। তো মই আহি আছোঁ সেই মিটিংখনত। তো কি হয় কি নহয় নাজানো। তো এতিয়া মই পাইছোঁহি বিহালী তিনিআলি, ঘৰৰ পৰা আগতে ওলাই আহিলোঁ আৰু বিহালী তিনিআলি পাইছোঁহি। তো বিহালী তিনিআলি মই অজয়ৰ ওচৰত গৈ আছোঁ, অজয় ঠাকুৰ। তো তেখেতো এজন ইউটিউবাৰে হয়, তেখেতক লগ কৰিম। তেখেতক লগ কৰি লৈ তেখেতৰ ঘৰৰ পৰা দুইজন একেলগে যাম। তো বলক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউছ কৰি থাকোঁ, আপোনালোকেও উপভোগ কৰি থাকক। তো গাইজ ফাইনেলি আহি অজয় ঠাকুৰৰ ঘৰত পাই গ'লোঁ। সেই জাষ্ট মই আহি ইয়াক দেখিলোঁ, চাওক না সি এতিয়ালৈকে সোমাই আছে। মানে সি মোক ক'লে যোৱাকালি মানে কি ফোন কৰিছিলে, মোক ক'লে কি ৰাতিপুৱা তুমি 8টা বজাত মোৰ ঘৰত পাবহি লাগিব। তো মই চাব পাৰে সময় এতিয়া 8:05 হৈছে, আহি এতিয়া পাই গ'লোহি। বাট ইয়ালৈ চাওক না মজা লৈ আছে আৰু তো ঠিক আছে, একো নাই, জল্দি ওলোৱা। তো আহক তেনেহ'লে মই অজয় ঠাকুৰৰ ৰুমটো অলপ দেখাওঁ। এইটো আমাৰ ঠাকুৰ ভাইক বহুতে সন্মান জনোৱা বা সম্বৰ্ধনা জনোৱা কিছুমান ফটো তেওঁ এলবাম বনাই থৈছে নামচ হিচাপে। আৰু এইটো তেখেতক কোনোবাই বাৰ্থডে গিফ্টত দিছিল বোলে মই জনাত। তেখেতৰ ৰুমত সোমাই যাওঁ আহক। বা ইয়াতে লিখা আছে তেখেত ধুনীয়াকৈ ঠাকুৰ ইজ লাইফ। তেখেতৰ আগৰ এইটো ইউটিউব চেনেল আছিল, এতিয়া বাৰু নাই সেইটো। আৰু এইবিলাক ধুনীয়াকৈ লাইটিং চাইটিং থৈছে, এইবিলাক ষ্টেণ্ড ধুনীয়া সুন্দৰ কৰি মানে সজাই থৈছে আৰু তেখেতৰ ৰুমটো। তো ভাল লাগিছে ৰুমটো কিবা এটা। আৰু এখন তেখেতৰ টেবুল, ইয়াতে কেমেৰা চেমেৰা চব আছে, DSLR মাইক্ৰফোন। সেইটোৱে আৰু তেখেতৰ ৰুম। আৰু ঠাকুৰ ভাই ওলাই আহি গ'ল, আমি দুইজন এতিয়া ওলাই যাওঁ আমাৰ মিটিংখনলৈ, ব'লক। तो आज हम लोग एक मीटिंग है बना रहे हैं, इस वजह से रूपज्योति भैया को हम बुलाए थे। तो अभी आप पहुँचे, जिसको देखने इंटरेस्ट है बनाने में उसी को बुलाए हैं। चलिए आगे। तो गाइस मैं ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, দুজন একেলগে গৈ আছোঁ। অজয় হাই কৰি দিয়া, হাই কৰা অজয়। তো ভিডিঅ'টো যিমান পাৰোঁ সিমান ভাল কৰিব চেষ্টা কৰিম, তো আপোনালোকে চাই গৈ থাকক। চ' গাইজ এইটো হৈছে চেৰেলীয়া গাঁও পঞ্চায়ত, আৰু এইটো হৈছে আমাৰ বিহালী সমষ্টিৰ গড়কাপ্তানি বিভাগৰ IB, আৰু এইবিলাক গোটেইবোৰ IB হয়। আৰু আহি আমি পালোহি চেৰেলীয়া মেইন চেণ্টাৰ। এইটো হৈছে চেৰেলীয়া মেইন চেণ্টাৰ। তো গাইজ আমি আহি পালোহি এতিয়া বৰ্তমান কেথলিক চেণ্টাৰ। তো সেইটো আমি যদি লেফ্ট ছাইডে সোমাই যাওঁ আমি কেথলিক মেডিকেল পাম, আৰু আমি যাম এতিয়া বৰ্তমান ৰাইট ছাইডে, কাৰণ বৰগাং আমি মেইনটোত হৈ নাযাওঁ। আমাৰ কেথলিক চেণ্টাৰৰ পৰা যিটো কেথলিক আমাৰ চাহ ফেক্টৰী আছে চাহ উদ্যোগ, তো সেইটো ছাইডে আমি ভিতৰদি যাম। তো ঠাকুৰ ভাই ক'লে অলপ ৰখোঁ, তো দুইজন অলপ ৰখিলোঁ। ঠাকুৰ ভাই অলপ ছাইডে গৈছে, সেইটো আহিছে। কোৱা ঠাকুৰ ভাই, কিবা এটা কৈ দিয়া। তো গাইজ ৰূপজ্যোতি ভাইক আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। সিও মানে বহুত আগ্ৰহী ইউটিউবৰ লগত আছে, মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত আছে। এণ্ড
তাক যিমান পাৰে ইমান ছাপোৰ্ট কৰিব। এতিয়া আমি এটা আজি গৈ আছোঁ, আপোনালোকক দেখাম বাৰু, কৈ দিওঁ ন, কৈ দিওঁ। তো আজি আমি গৈ আছোঁ বৰগাং। তাত এটা আমাৰ মিটিং আছে, এই মিটিংখন এৰেঞ্জ মই কৰিছোঁ। চ' তাত মানে আজি হ'ব আলোচনা যি আমি এটা চিৰিয়েল বনাই আছোঁ, অসমীয়া চিৰিয়েল আছে, আমি ভাবিছোঁ এইবাৰ আদিবাসী চিৰিয়েল বনাই চাওঁ। চ' আপোনালোকৰ ছাপোৰ্ট দেখাই থাকিব আৰু আমাৰ ইয়াকো ৰূপজ্যোতিকো হেল্প কৰা মানে মৰম দি থাকিব। আৰু আপুনি বিহাইণ্ড দ্য চিনবিলাক ৰূপজ্যোতি মোবাইলত পাব, ব্লগিং চেনেলটোত আপুনি পাব। আৰু আশা ৰাখিছোঁ আপুনি ছাপোৰ্ট কৰি যাব। তো গাইজ লাইক চাইক মাৰিব। আৰু এতিয়া বাইকখন মই চলাইছোঁ, ঠাকুৰ ভায়ে মোক চলাব ক'লে। এইডোখৰ পৰা মই চলাই যাওঁ আৰু ভিডিঅ' শ্বুটবিলাক হয়তো ঠাকুৰ ভায়ে কৰি গৈ থাকিব। তো ব'লক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউছ কৰি থাকোঁ। চ' গাইজ আপোনালোকে চাইছোঁ ৰাস্তা বহুত বেয়া আছে, মানে বনাই আছে, বেয়া নাই, বেয়া আছিলে। চ' এতিয়া ভাল কৰা আপুনি বাঢ়িছে। স্বচ্ছ ভাৰত, আচ্ছা এক ভাৰত। এই বগানবিলাক চালে এটা গান আহে জানা ৰূপজ্যোতি, এটা গান আহে। গানটো কি জানা, বগান এৰিয়া চালে গানটো আছিলে কি আছিলে, চ' আছিলে মই নাই কৰিব পটা তোলা কাম ৰে, মই নাই কৰিব কলম কাটা কাম ৰে, আদমি বনিব মই, চাহাব বনিব মই, নাই কৰিব এই চব কাম ৰে, মই নাই কৰিব কলম কাটা কাম ৰে, মই নাই কৰিব বাবুকে গোলাম ৰে। টিং 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 মানে গান এনেকৈ আছিলে। আৰু মুভিটোৰ নাম হয় হিৰো। আকাশদ্বীপৰ একদম মোৰ ফেভৰেট মুভি, আদিবাসী মোৰ ফেভৰেট মুভি আছিলে। আগত যিবিলাক মুভি আছিলে তেনেকৈ মুভি আৰু আজিকালি নাপায়। আগত মানে একটা মুভি যে ডাউন হ'ল, আৰু হিষ্ট্ৰী এটা আছিলে, মানে এই ভিডিঅ'টোৰ ভিতৰত তুমি কিবা এটা পাবা, শিকিব পাবা। আজিকালি খালি একশ্যন ফাইট একদম ৰোমাঞ্চ এইবিলাক বাহিৰে আৰু একো নাই। আৰু তো গাইজ আমি আহি এডোখৰ জেগাত ৰখিলোহি। ভালদৰে জেগাডোখৰ চিনি নাপাওঁ বাৰু, তো ঠাকুৰ ভাইটো বেলেগ জেগাত নানে বাৰু, বিশ্বাস আছে। তো মই চিনি নাপাওঁ, সি চিনি পায়। তো জেগাডোখৰ ৰখিছোঁ, ঠাকুৰ ভাই অলপ ওচৰত গৈছে আৰু মই জাষ্ট কৰিছোঁ হয়তো এইটো চিধা গ'লে চাগে আমি বৰগাং ওলাব পোৱা যাব, আপোনাৰ ৰেল ষ্টেচনৰ ফালেদি তেনেকৈ। তো গাইজ যিহেতু আমি আহিলে ফাইনেল জেগাত পোৱাগৈ নাই গ'লৈ, তো ঠাকুৰ ভাই সেই দোকানখনত বহি আছে, মাতিছে তেখেতে অলপ কিবা খাব কাৰণে। তো ষ্ট্ৰিং লৈ থৈ দিছে, তো আহিলোঁ ষ্ট্ৰিংটো খাই লওঁ। ঠাকুৰ ভাই পূৰা বিজি আহি। তো গাইজ ষ্ট্ৰিং খাই বৈ আমি এতিয়া আমাৰ ফাইনেল লোকেশ্যনলৈ গৈ আছোঁ। পাম আৰু বেছি দূৰ নাই আৰু গৈ আছোঁ। তো আহি পাওঁ আৰু অলপ আছে, আৰু অলপ দূৰ গ'লে পাম। গৈ লৈ আপোনালোকক দেখাই আছোঁ কোন জেগাত মিটিং হ'ব আমাৰ। তো গাইজ ফাইনেলি আমাৰ লোকেশ্যন আহি পাই গ'লোহি, বৰগাং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়। তো ইয়াতে আমাৰ মিটিংখন আলোচনা কৰা। তো গাইজ মিটিংখনে আলোচনা কৰি থকা আছে। মিটিংখন মানে কি, এখন চিৰিয়েল, আদিবাসী চিৰিয়েল এখনৰ বিষয়ে আলোচনা কৰি আছোঁ। আৰু ঠাকুৰ আৰু মই আজি যিখন মিটিঙত আহিছিলোঁ ন, তো সেইখন মিটিং আমি কৰিলোঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ, বেয়া নাপাব, কাৰণ যিহেতু এখন চিৰিয়েলত আমি হাত দিছোঁ ন, তো গোটেইখিনি কিছুমান প্ৰাইভেট কথা থাকে, তো প্ৰাইভেট কথা আমি চবৰে আগত শ্বেয়াৰ কৰিব নোৱাৰি, তো বেয়া নাপাব, তাৰ কাৰণে ক্ষমা মাগিছোঁ। তো আমাৰ মিটিংখন অলৰেডি শেষেই হ'ল, এতিয়া আমি ঘৰত যাব ওলাই আছোঁ। আৰু ঘৰত গৈ থাকোঁ, আৰু কিছুমান যদি ভাল আপোনালোকক চিন কিছুমান দেখাব পাৰোঁ তেতিয়াহ'লে দেখাই গৈ থাকিম। আৰু ভিডিঅ'টো কণ্টিনিউছ কৰি গৈ আছোঁ, আপোনালোকেও ভিউজ কৰি গৈ থাকক। তো গাইজ মিটিংখনৰ পৰা আহি থাকোঁতেনে ভাবিলোঁ কি, যিহেতু বৰগাং আহিছোঁ, বৰগাং আপোনালোকক ৰেল ষ্টেচনটো এবাৰ দেখাওঁ বুলি ভাবিলোঁ। তো আহক তেতিয়াহ'লে আপোনালোকৰ ৰেল ষ্টেচনটো অকণমান দেখাবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাই যাওক।
ध्यान दें, यात्रीगण कृपया ध्यान दें, वे रंगिया की ओर जाने वाली তো গাইজ এতিয়া এখন ট্ৰেইন আহি আছে 1 নম্বৰ প্লেটফৰ্মত লাগিব বুলি কৈ আছে আৰু মানুহবোৰ কেইবিলাক যাবলৈ পুৰা ৰেডি হৈ আছে ট্ৰেইনত দেখা পাইছে এইটো আমাৰ বৰগাং নিজ বৰগাঙৰ ট্ৰেইন ষ্টেচন ইয়াৰ পৰাই মানুহে যাব পাৰে গুৱাহাটী চুৱাহাটী আৰু ইয়াতে ৰাজধানী এক্সপ্ৰেছো আহে বুলি কোৱা শুনিছোঁ তো গাইজ আজিৰ ব্লগিংটো মোৰ ফালৰ পৰা আপোনালোকক যিমান পাৰোঁ সিমান মই দেখাবলৈ চেষ্টা কৰিলোঁ জেগা কিছুমান আৰু মই কি কি কৰোঁ আজিৰ দিনটোত গোটেইবোৰ এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি কিবা কানি ভুল ভ্ৰান্তি হৈছে ব্লগিংটো তেতিয়াহ'লে মাফ কৰি দিব কাৰণ ভুলটো মানুহৰ হয় আৰু লগতে মোৰ যিজন লগৰ ঠাকুৰ অজয় ঠাকুৰ তেখেতৰ গাইজ এটা ইউটিউব একাউণ্ট আছে ঠাকুৰ এণ্টাৰটেইনমেণ্ট বুলি তো তেখেতেও কিছুমান এণ্টাৰটেইনমেণ্ট ভিডিঅ' আপলোড কৰি থাকে ইউটিউবত এটা ভাল ইউটিউবাৰ হয় মই জনাত তো মোৰ ডিছক্ৰিপশ্যনত তেখেতৰ ইউটিউব লিংকটো দিয়া থাকিব অনুগ্ৰহ কৰি আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত গৈ তেখেতৰ ইউটিউব একাউণ্টটোত ভিজিট কৰিব আৰু ভিডিঅ'বিলাক চাব আপুনি নিশ্চয় আপোনালোকেও ভাল পাব ভিডিঅ'বিলাক কাৰণ যিহেতু তেখেতে এণ্টাৰটেইনমেণ্ট বনায় ন তো এণ্টাৰটেইনমেণ্ট ভিডিঅ'বিলাক মোৰ ফালৰ পৰাতো ভালেই লাগে আপোনালোকেও এবাৰ চাব তো গাইজ আজি ভিডিঅ'টো তেনেহ'লে ইমানতে মই সামৰণি মাৰিছোঁ তো ধন্যবাদ বাই বাই টাটা এণ্ড মৰম দি থাকিব